এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে সুস্থ আছে বহুত দিন হ'ল এনেকুৱা লং ফৰ্মেটেড ভিডিঅ' কৰা নাই আজি বোলো নাই এটা ভিডিঅ' বনাওঁ আৰু আমাৰ ইয়াতো সামাৰ ষ্টাৰ্ট হৈ গৈছে গৰমো নোহোৱা নহয় গৰমো হৈছে পিছে 32 তেনেকুৱা মানলৈ গৈছিলে যোৱাকালি অকণমান বৰষুণ দিলে সেইটো কাৰণে আজি অকণমান তাপটো কম কিন্তু ৰ'দটো পুৰা চোকা আৰু ইয়াত বহুত বিশেষকৈ বহুত গছ আছে ন গছৰ পৰা ধুনীয়া এটা পাতলীয়া বতাহ এটা আহি থাকে সেইটো কাৰণেও ভাল লাগে আমাৰ ৰাতিপুৱা সময়ত এইকেইটা ৰুমত যে থাকিব নোৱাৰি ইমান ৰ'দটো পৰে কিন্তু পিছবেলালৈ চেঁচা হৈ যায় ভাল লাগে সেইটো কাৰণে আৰু এতিয়া মই ওলাইছোঁ মই বোলো এটা ভিডিঅ' কৰা হ'ব অকণমান ধুনীয়াকৈ ওলাইছোঁ অলপমান ওলাই যাওঁ আপোনালোককো দিনটো শ্বেয়াৰ কৰি ওলাই মেলি আহিলোঁ মই উঠিব লাগিছিলে বেলেগ এটা ষ্টপেজত মই তাৰপিছত দৌৰি বেলেগ এটা ষ্টপেজত আহিছোঁ ইয়াত আহিব লাগে 1 মিনিটত এই সেকশনতে সানস্ক্ৰীমৰ সেকশন ইমান বেলেগ বেলেগ ভেৰাইটিজ গোটেইবিলাক সানস্ক্ৰীম লৈ ল'লোঁ যিকেইটা ল'বলগীয়া আছিলে আৰু এতিয়া যাম এছিয়ান ষ্ট'ৰ এখনত বিশেষকৈ মই সানস্ক্ৰীম স্প্ৰে টাইপৰ তেনেকুৱা এটা লৈছোঁ আৰু লৈছোঁ বানানা চিপছ এছিয়ান ষ্ট'ৰ এখনত এছিয়ান ষ্ট'ৰখনত সোমাই মোৰ ফেভৰেট নুডলছৰ ছেকশ্যনলৈ সোমাই পাইছোঁহি আৰু ইয়াৰ পৰা এটা দুটা পেকেট উঠাইছোঁ আৰু ইয়াতে আছে হট চিলি নুডলছ বাঁহগাজৰ বটল গোন্ধাই আছে পূৰা বাঁহগাজ আৰু ইয়াতে বিশেষকৈ চুচি বনাবলৈ বা চিলি অইল বনাবলৈ তেনেকুৱা সা সামগ্ৰীবোৰ আছে তিয়হৰ লেইজ চেনত দেখুওৱা এইবিলাক যেন অকল ডাম্পলিঙেই আগতে এদিন ডাম্পলিং লৈ গৈছিলোঁ আজি এইটো কাৰণে নুডলছকে ল'ম এবাৰ সোমালোঁ আকৌ জোতা চেণ্ডেলৰ দোকানত ইয়াৰ পৰা এযোৰ ফ্লেট চেণ্ডেল তেনেকুৱা ধৰণৰে ল'বলগীয়া আছিলে সেইযোৰকে চাব ল'লোঁ বহুত ভেৰাইটিজ দেখিলে অলপমান কনফিউজন হয়নে নহয় বাৰু আপোনালোকৰ জনাবচোন বজাৰ সময় হৈ গ'ল এয়া আৰু এতিয়া ডাঙৰ পৰা ৰ'দটো এতিয়া পিছবেলা হৈছোঁ যে মুখতে লাগিছে গৰম লাগিছে ইমান গৰমখনত ওলাই অহা এটাই কাৰণ আমি ইয়াত মানে দুদিনৰ পিছত বন্ধ আছে সেইটো কাৰণে আমি ক'ৰবাত ফুৰিবলৈ যাম আৰু ফুৰিবলৈ যোৱা মানে ইমান ৰ'দখনত ছানস্ক্ৰীম স্প্ৰেটো হ'লে হয়তো চাগে ভাল হ'ব বুলি সেইটো ল'ম আৰু দুটা সৰু সুৰা খুচকাচ বস্তু খোৱা বস্তু সেয়ে নিবলৈ আহিছোঁ কি আছোঁ বাছৰ কাৰণে আৰু মোৰ বাছখন আহিবলৈ হৈছে আৰু 1 মিনিটত এনেকৈ স্ক্ৰীণত ওলাই থাকে কেইটা বজাত বাছখন আহিব আৰু কিমান নম্বৰ বাছ আছে সেইটো হিচাপত বাছ ধৰি ঘৰ আগৰি যাব পাৰে আৰু আজি আমাৰ ব্ৰেকফাষ্টত আছিলে পুৰণ পলি এইটো মহাৰাষ্ট্ৰীয়ান ফেমিলি এটা আমাক ব্ৰেকফাষ্টত খাবলৈ দিছে আৰু লগতে একাপ ব্লেক কফি হেল্ল' আজি হৈছে নেক্সট ডে যোৱাকালি আহি পেলাই ভিডিঅ' নকৰিলোঁ ওলাই গৈছিলোঁ আহি পেলাই ভাগৰ লাগিলে তাৰপিছত সেইটো কাৰণে থাকি গ'ল আজি হৈছে কাইলৈ আমি যাম আজি কৰিম সেইকাৰণে পেকিং ভাবিছোঁ আপোনাৰ লগত শ্বেয়াৰ কৰোঁ আৰু ক'ত গৈ যাম সেইটো হয়তো ক'ব পাৰোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু লগতে এতিয়া প্লাণ্টখিনিকো পানী চানী দিব লাগিব কাৰণ ইমান গৰম পৰিছে ন অকণমান পানী চানী সিহঁতকো ভালকৈ খুৱাই দিম মানে মই গছখিনিক ধুৱাই দিম আৰু বাথটাবত প্ৰথমতে লৈ যাওঁ তাৰপিছত ধুৱাই দিম তাৰপিছত পেকিং ষ্টাৰ্ট কৰোঁ লেটছ গো মোটামুটি পেকিংখিনি হ'ল খালি সৰু সুৰাকৈ আৰু ক্ৰীম ষ্ট্ৰীম সেইখিনি ভৰাব আছে কাইলৈ ৰাতিপুৱাও যিহেতু ব্যৱহাৰ কৰিব লাগিবই আৰু এওঁৰ কাপোৰখিনি ভৰাব আছে হৈ গ'ল আৰু ভাবিছোঁ এতিয়া এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কুইকলি প্ৰায়ে ভাত দাইল চব্জি তেনেধৰণেতো খাই থকাই হয় কেতিয়াবা অলপমান বোলে স্পেচিয়েলকৈ খাবলৈ মন কৰিলে মই এনেকৈ বনাবলৈ চেষ্টা কৰোঁ মই পিছে মাছেদি বনাইছোঁ আজি
আপোনালোকে যদি বিচাৰে চিকেন পনীৰ তেনেকৈ বনাব পাৰে অলপ সময় ভাজি এটা পেষ্ট বনাই লৈছিলোঁ আৰু এই পেষ্টটোত অলপমান দিম চেজৱান চাটনিটোৰ পৰা অলপমান জ্বলাৰ নিচিনা সেই সোৱাদটো আহিব যে সেইটো কাৰণে চেজৱান চাটনি এচামুচমান দিছোঁ আৰু অকণমান ক্ৰিমি টেক্সচাৰ এটা আহিবৰ কাৰণে ক্ৰীমো ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব কেনেকুৱা হ'ব খাবলৈ বহুত টেষ্টি হয় তাৰপাছতে মই অকণমান ভেজিটেবল মেৰিনেট কৰিম দৈতে মা মছলা যি আছিলে ঘৰত সেইখিনি দিছিলোঁ বিশেষকৈ ইয়াত মই পেৰি পেৰি মছলা দিছোঁ পেৰি পেৰি মছলাটোৱে ধুনীয়া এটা ফ্লেভাৰ আনে আপোনালোকেও যদি বনায় পেৰি পেৰি মছলাটো দিবলৈ চেষ্টা কৰিব লগতে অকণমান চয়াবিনো তাতে মই মেৰিনেট কৰি 10-15 মিনিট সময়ৰ কাৰণে ৰেষ্টত থাকিব দিলোঁ আৰু যিখিনি পেষ্ট মই বনাই আছিলোঁ তাতে কেইটামান চয়াবিনো মই এড কৰি দিছিলোঁ পিছে অভেনত দিয়া এখন পেনত মই বিশেষকৈ এতিয়া লেয়াৰিং কৰিবৰ কাৰণে প্ৰচেছটো কৰিছোঁ চয়াবিনৰ বিলাহীৰ সেই পেষ্টটো দিছিলোঁ প্ৰথমতে তাৰপিছত হাৰ্ব ৰাইচ বনাইছিলোঁ ধনিয়া পদিনা তেনেকৈ দি অকণমান নিমখো এড কৰিছিলোঁ পিছে তাৰপিছত চালমান ভাজি আছিলোঁ যে সেইখিনি ওপৰত লেয়াৰিঙত ব্যৱহাৰ কৰি দিছোঁ তাৰ ওপৰত কেপচিকাম চয়াবিনৰ যোনটো মই মেৰিনেশ্যন কৰি ৰাখিছিলোঁ সেইটো ওপৰত দিছোঁ যাতে গোটেইখিনি ভাতত সমানে মিহলি হৈ যায় যাতে লওঁতে গোটেইখিনিৰ ফ্লেভাৰটো পাওঁ সেইকাৰণে স্প্ৰেড কৰি দিছোঁ লগতে মজৰেলা চীজ ওপৰত দিছোঁ যাতে গৰম হ'লে ধুনীয়া ওপৰখিনি ধুনীয়াকৈ ক্ৰিস্পি হৈ যায় আৰু অভেনত মই 20 মিনিটৰ কাৰণে ভৰাই দিলোঁ তাৰপিছতে কি ধুনীয়া হৈ গ'ল চাওকচোন ৰেষ্টুৰেণ্টত দিয়া নিচিনা লাগিছেনে বাৰু আপোনালোকে ক'ব আৰু এবাৰ ট্ৰাই কৰিব আৰু আলহী অতিথি আহিলেও আপোনালোকে খুৱাব পাৰে আলহীয়ে গমেই নাপাব বাহিৰৰ পৰা আনিছেনে ঘৰত বনাইছে আশা কৰোঁ আপোনালোকে ট্ৰাই কৰিব খাই বৈ আবেলি সময়ত মই ভাবিলোঁ অকণমান বোলো স্কিন কেয়াৰকৈ কৰি লওঁ সেইটো কাৰণে মুলতানী মিটি আছিলে আৰু গোলাপ জল আছিলে সেইখিনিৰে ধুনীয়াকৈ এটা ফেচ পেক তেনেকুৱা ধৰণৰে বনাই ল'লোঁ আৰু এনেকুৱা পেকবোৰ লগালে স্কিনখনো যেন কিবা এটা আৰাম পাইছোঁ তেনেকুৱা নিচিনা অনুভৱ হয় ধুনীয়াকৈ মই লগাই লওঁ দেই এতিয়া মুখখন পৰা ধুনীয়াকৈ ধুই মেলি আহিলোঁ আৰু এতিয়া মই স্প্ৰে কৰিম গোলাপ জল আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু অলপমান কামো আছে কামখিনি কৰিম আৰু ইয়াৰে নেক্সট ভিডিঅ'টোতে আপোনালোকে দেখিবলৈ পাব আমি লিংকলৈ যাম দেন আজিলৈ আহিছোঁ চি ইউ টিল দেন টেক কেয়াৰ